Hi everyone, welcome to my channel Moments with Nivedita. যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'বিলাক আগৰ পৰাই চাই আছে তেখেতসকলক ওয়েলকাম বেক আৰু যিসকলে আজি প্ৰথম চাইছে তেখেতসকলক ওয়েলকাম। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এটি ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আচলতে অলপ পিছতে মই ডিনাৰ বনাম আৰু সেই ডিনাৰতে মই যি বনাওঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু তাৰ আগতে এটা সৰু কথা কৈ লওঁ। আজি কেইদিনমানৰ আগতে ফেচবুকত এজন ফেচবুক ফ্ৰেণ্ডে মেছেঞ্জাৰত মোক এটা মেছেজ দিছিল। তেখেতক মই নাজানো, চিনি নাপাওঁ, আগতে কেতিয়াও কথা পতা নাই, কিন্তু তেখেতে মোক মেছেজটো দিছিল এনেকৈ যে আপোনাৰ ভিডিঅ'বোৰ চাই আছোঁ আৰু তাৰপিছতে লিখিছিল আপুনি ইউটিউবত ভিডিঅ' কিয় বনায়। এতিয়া কথাটো হ'ল তেখেতৰ প্ৰথমতে ঠিকেই আছে, তেখেতে মোৰ ভিডিঅ' চাই জনালে, কিন্তু পিছৰ কথাটো আপুনি ইউটিউবত ভিডিঅ' কিয় বনায় এই কথাটো আচলতে তেখেতে কি চেঞ্চত সুধিলে মই ঠিক বুজি নাপালোঁ। তথাপিও মই নিগেটিভভাৱে একেবাৰে লোৱা নাই, মই পজিটিভভাৱে লৈছোঁ কথাটো। তেখেতে খুব ভাল চেঞ্চত সোধা বুলিয়েই মই ধৰি লৈছোঁ, যিহেতু তেখেতে মোৰ ভিডিঅ' চাওঁ বুলিও লিখিছে। কিন্তু মই তেখেতক থেংকছ দিলোঁ তাতে, কিন্তু বাকীখিনি উত্তৰ মই তেখেতক নিদিলোঁ। আৰু সেয়ে এতিয়া ভাবিছোঁ আজিৰ এই ভিডিঅ'টোতে তেখেতৰ উত্তৰটো দিওঁ। তেখেতে যিহেতু মোৰ ভিডিঅ' চাওঁ বুলি কৈছে, নিশ্চয় তেখেতে গম পাব। ইউটিউবত ভিডিঅ' কিয় বনাওঁ বুলি ক'লে আচলতে মই বহুত কথাই ক'ব লাগিব ইয়াৰ লগত জড়িত। ইউটিউবৰ চেনেলত ভিডিঅ' কৰা, ইউটিউব চেনেল খোলাৰ লগত জড়িত বহুত কথাই ক'ব লাগিব, কিন্তু মই সিমানখিনি পাতনি এতিয়া নেমেলোঁ। কিন্তু মাত্ৰ মই এটা কথাই ক'ম যে প্ৰথম কথা হ'ল মই খুব বেছি একো নাজানো, বিশেষ মই নাজানো, কিন্তু তথাপিও যি জানো মোৰ নিজৰ চেষ্টাৰে মই যি জানো চেষ্টা কৰি সেইখিনিৰে দিয়ে মই এইবিলাকত লাগি থাকি ভাল পাওঁ। প্ৰথম কথাটো হ'ল সেইটো। আৰু দ্বিতীয়তে হ'ল কম্পিউটাৰ খুচৰি থকাৰ মোৰ অভ্যাস এটা আছে। মই খুচৰি থাকোঁ, কিবাকিবি কৰি থাকোঁ। তেনেকৈ কৰি থাকি মই ইউটিউব চেনেল এটা খুলি দিছিলোঁ, কিন্তু মোৰ ভিডিঅ' তেনেকৈ দিয়া নহয়। কেতিয়াবা 2-এটা ক্লিপ আপলোড কৰিছিলোঁ, ক'ৰবাত ফুৰিব গ'লে ৰাস্তাটোত কিবা এটা ভাল কিবা দেখিলে এনেকৈ, কিন্তু মানে ভিডিঅ' হিচাপে মই কেতিয়াও বনোৱা নাছিলোঁ। কিন্তু লাহে লাহে মই ভাবি আছিলোঁ যে মই ইউটিউব চাওঁ, যিহেতু মই ইউটিউব দুপৰীয়া যেতিয়া মই আজৰি হওঁ কাম বন কৰি, তেতিয়া মই প্ৰায়ে ইউটিউবটো লগাই লৈ চাওঁ। ভাল লাগে। মই টেকনিকেল যিবিলাক কথা দিয়ে তেনেকুৱা ধৰণৰ চেনেলবিলাকো চাওঁ আৰু কিছুমান ভিডিঅ' চাওঁ, ইমান ভাল লাগে। মানে ঘৰত থকা মহিলাসকলেও ইমান সুন্দৰভাৱে তেওঁলোকৰ কামবোৰ, তেওঁলোকৰ ৰেচিপি শ্বেয়াৰ কৰে বা তেওঁলোকে ঘৰত কৰা কামবোৰ শ্বেয়াৰ কৰে, গাৰ্ডেনিং শ্বেয়াৰ কৰে বা যিকোনো ধৰণৰ তেখেতসকলে কৰে। আৰু মই তেতিয়া মোৰ মনলৈ আহি থাকে ইমান সৰু সৰু বাচ্চা লৈও বহুতে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, তাৰ মাজতে বনাই আপলোড কৰে, সঁচাই ভাল লাগে। তেতিয়া মোৰো মনলৈ আহি থাকে ময়োতো এইবোৰ কামটো ময়ো কৰি থাকোঁ, ময়োতো বনাব পাৰোঁ, ময়ো দেখোন কৰিব পাৰোঁ, বা মোৰ অভিজ্ঞতা মই যিখিনি এতিয়ালৈকে মই জানিছোঁ, মোৰ অভিজ্ঞতা হৈছে, সেইখিনি দেখোন মই এনেকৈ বনাই শ্বেয়াৰ কৰিব পাৰোঁ। কিন্তু ভাবিহে থাকোঁ, মোৰ কৰা হোৱা নাছিল। কিন্তু লাহে লাহে মোৰ ল'ৰা দুটাই মোক ক'বলৈ ধৰিলে, মা তুমি ভিডিঅ' বনাব পাৰা দেখোন। মোৰ বোৱাৰী, মোৰ ল'ৰা দুটা, সিহঁত তিনিওটাই মোক বিশেষকৈ খুব জোৰ কৰিলে, মা তুমি বনোৱা, তুমি পাৰিবা, তুমি কথাও ক'ব পাৰা, যেতিয়া তুমি ভিডিঅ' বনোৱাচোন, ভাল লাগিব এনে। তেতিয়া মই মোৰো কিবা এটা মন গ'ল আৰু মই হাত দিলোঁ কামটোত। কিন্তু হাত দিলোঁ যদিও যেতিয়া কেমেৰাৰ আগত বহি সঁচাই মোৰ খুবেই আনইজি মই ফিল কৰিছিলোঁ। মই এনেই ষ্টেজতো মই এংকৰিং কৰিছোঁ বা এনেই কথা কোৱাৰো মোৰ অভ্যাস আছে, তথাপিও কিয় নাজানো কেমেৰাৰ সন্মুখত যেতিয়া অকলে অকলে কথা ক'ব লাগে মই খুব আনইজি ফিল কৰিছিলোঁ আৰু মই বহুত অসুবিধা পাইছিলোঁ। এয়া বেছি দিনৰ কথা নহয়, মাত্ৰ 2 মাহৰ আগতে মই কামটো আৰম্ভ কৰিছিলোঁ। কিন্তু বহুতেই অসুবিধা পাইছিলোঁ, কথাবোৰ কিবা লাগি ধৰাৰ দৰে লাগে। যিয়ে নহওক এতিয়া মই চেষ্টা কৰি আছোঁ। মই ৰেগুলাৰকৈ তেনেকৈ ভিডিঅ' বনাব পৰা নাই যদিও মাজে মাজে যেতিয়া মন গৈছে, যেতিয়া সময় পাইছোঁ, মই বনাই আছোঁ। ইউটিউব চাই বা ফেচবুক কৰিয়েই মই নকটাই মই নিজেও কিবা এটা কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু সেইখিনি কৰি মোৰ ভাল লাগিছে, প্ৰথম কথা হ'ল। আৰু দ্বিতীয়তে এই কামবোৰ মই যেতিয়া কৰি থাকোঁ, ভিডিঅ' শ্বুট কৰোঁ বা ভিডিঅ'ৰ কণ্টেণ্ট মোৰ মনত মই ভাবি থাকোঁ, তেনেকুৱা সময়বিলাকত মোৰ বেলেগ একো চিন্তাই মোক আমনি নকৰে। মই ল'ৰা পোৱাৰী বাহিৰত থাকে, এতিয়াতো সময়খিনি সকলোৱে জানেই কিমান পেণ্ডেমিক সময় গৈছে, গতিকে মোৰ সৰু ল'ৰা অফিচত গুচি যায়, গতিকে সিহঁতক লৈ যথেষ্ট চিন্তা মনত থাকে। কিন্তু মই যেতিয়া এই কামটোত ব্যস্ত হৈ থাকোঁ, তেতিয়া মোৰ
চিন্তাবিলাক আঁতৰি থাকে আনকি ফেচবুক কৰিবলৈ মন নোযোৱা হৈছিল মাজতে কিন্তু মই যেতিয়া ভিডিঅ' কামত লাগিলোঁ মোৰ সঁচাই মনটো বহুখিনি চেঞ্জ হ'ল আৰু মই এতিয়া সেই যিহেতু কামটো মই কৰি ভাল পাওঁ গতিকে সেইবাবে মই এটা শাৰীত ক'বলৈ গ'লে তেনেকৈ ক'ব লাগিব যিহেতু মই এনেধৰণৰ কাম কৰি ভাল পাওঁ আৰু সেইকাৰণে মই ইউটিউবৰ ভিডিঅ' বনাইছোঁ আৰু বিশেষ বহুত কিবা ভাবি ইউটিউবৰ পৰা মই কিবা ইনকাম কৰিম মোৰ নাম হ'ব কিবা এইবিলাক ভাবি মই সঁচাই কেতিয়াও বনোৱা নাই মই কেৱল নিজে ব্যস্ত থাকিবলৈ নিজে ভাল পোৱা কাম এটা লৈ নিজে ব্যস্ত থাকিবলৈ মোৰ আজৰি সময়খিনি সৎব্যৱহাৰ কৰিবলৈ মই এই কামটো কৰি গৈছোঁ গতিকে নিশ্চয় আপুনি ইয়াৰ জৰিয়তে উত্তৰটো পালে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰটো পাব আপোনাক ধন্যবাদ জনাইছোঁ আকৌ এবাৰ তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই চিকেন কাৰী বনাম লোকেল চিকেন কাৰী ঘৰত বিশেষ যোগাৰ আজি নাই তথাপিও ল'ৰাই খাম বুলি কৈছিলে মনত পৰিল সেইকাৰণে ভাবিছোঁ বনাই দিওঁ একেবাৰে চিম্পুলকৈ বনাম যি আছে ঘৰত সেই দিয়ে বনাম কম সময়তে হোৱাকৈ আৰু লগতে জিৰা ৰাইচ বনাম আৰু আপোনালোকে আশা কৰোঁ চাই ভাল পাব একেবাৰে ইজি ৰেচিপি এটা বিশেষকৈ আমাৰ অকলে থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুবেই সুবিধা এনেকৈ বনাই খাবলৈ তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁগৈ এয়া প্ৰথমে পেন গৰম হোৱাৰ পিছত মই তেল দিছোঁ মই সৰিয়হৰ তেলেই ইউজ কৰিছোঁ তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে যিসকলে আলু নাখায় আলু নিদিলেও কথা নাই মই আলু দি ভাল পাওঁ অলপ মাংসত আলু হ'লে সেয়া আলু ব্যৱহাৰ কৰিছোঁ খুব বেছি ফ্ৰাই নকৰোঁ অলপমান ফ্ৰাই কৰি আলুখিনি নমাই থ'ম এইবাৰ ইয়াত দিম অকণমান চেনি দিলে টেষ্টটো বেলেঞ্চ হয় যিহেতু বিলাহীও দিয়া হয় ইয়াত ভাল লাগে মোৰ সেই মই মাংস বনালে অকণমান কমকৈ চেনি ব্যৱহাৰ কৰোঁ চেনিখিনি অলপমান গলিব ধৰোঁতে ইয়াতে দি দিম এখিলা তেজপাত তাৰপিছত দিম অলপমান গোটা গৰম মছলা এই দুটা লং দুটুকুৰা ডালচেনি এটা ইলাইচি আৰু কেইটামান জালুক লৈছোঁ এবাৰ ইয়াতে কাটি থোৱা পিঁয়াজখিনি দিম মই এটা মাত্ৰ ডাঙৰ পিঁয়াজ লৈছোঁ মিহিকৈ কাটি এতিয়া পিঁয়াজখিনি অলপ সময় ভাজি থাকিম এনেকৈ পিঁয়াজখিনি লাহে লাহে ব্ৰাউন হ'ব ধৰিছে ইয়াতে এতিয়া দুটা কেঁচা জলকীয়া ফালি দিছোঁ আপোনালোকে জ্বলা বেছিকৈ খোৱাসকলে বেছিকৈ ব্যৱহাৰ কৰিব পাৰে এবাৰ দিলোঁ 1 চামুচ আদা নহৰু পেষ্ট আদা নহৰু কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে ভাজি ল'ম এতিয়া ইয়াত দিম কাটি থোৱা বিলাহী মই ইয়াত মিডিয়াম সাইজৰ দুটা বিলাহী কাটি লৈছোঁ এতিয়া বিলাহীখিনি কিছু সময় ধৰি ভাজি থাকিব লাগিব গলি নোযোৱালৈকে আৰু লগতে ইয়াৰ পানীখিনি নোহোৱালৈকে এয়া লাহে লাহে বিলাহী গলিব ধৰিলে আৰু পানীখিনিও শুকাই আহিছে লাহে লাহে এতিয়া আমি ইয়াত মাংসখিনি দি দিম আৰু চিকেনখিনি এইখিনি লোকেল চিকেন মই অকণমান নিমখ হালধি আৰু অকণমান মিঠাতেল সানি ৰাখিছিলোঁ আধা ঘণ্টামানৰ আগতে এইখিনি এতিয়া ইয়াত দি ভালকৈ মিলাই ভাজি থাকিম এনেকৈ ভাজি আছোঁ মই এতিয়া প্ৰায় 2-3 মিনিটমান হ'ল
এতিয়া ঢাকনিখনেৰে অকণমান ঢাকি দিম 2 মিনিটমানৰ কাৰণে। এয়া মাংসখিনি প্ৰায় ভাজা হৈছে আৰু তেল এৰিব ধৰিছে। এনেকৈ মই 2-3 বাৰমান 1-2 মিনিটৰ কাৰণে ঢাকি ঢাকি মাংসখিনি সিজিবলৈ দিলোঁ। এয়া চিকেনখিনি প্ৰায় ভাজা হৈছে আৰু এতিয়া ইয়াতে শুকান মছলাখিনি দিম। শুকান মছলা লৈছোঁ সৰু চামুচেৰে আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ চিকেন মছলা আৰু আধা চামুচ ৰেড চিলি পাউডাৰ। এই সকলোখিনি এতিয়া অকণমান পানী দি গুলি ইয়াত দি দিম। এয়া মছলাখিনি দিয়া হৈ গ'ল আৰু এইখিনি এতিয়া ভালকৈ লৰাই মিলাই দিম। আৰু ইয়াতে আলুখিনিও দি দিলোঁ, আগতে ভাজি ৰখা আলুখিনি। আলু দিয়াৰ পিছত অলপ সময় আৰু ভাজিলোঁ 1 মিনিটমান। তাৰপিছত এতিয়া ইয়াত আন্দাজমতে পানী এড কৰিম। পানী সিমানখিনিয়ে দিম যিমানখিনি মাংসখিনি সিজিবলৈ প্ৰয়োজন হ'ব। আৰু গ্ৰেভিটো আপোনালোকে কিমান ডাঠ বা পাতল কৰি ৰাখে সেইটো অনুমান কৰি পানীখিনি দিব। এয়া এতিয়া মই ঢাকনি মাৰি মাংসখিনি সিজিবলৈ দিম। এয়া চিকেন কাৰীখিনি প্ৰায় হৈ গৈছে আৰু মাংস সিজিলে, আলুও সিজিলে ধুনীয়াকৈ। এতিয়া ইয়াত প্ৰয়োজন হৈছিল অলপমান ধনিয়াৰ, কিন্তু উপায় নাই, ধনিয়া ঘৰত নাই। সেয়ে মই কেইটামান পদিনাৰ পাত আনিছোঁ বেলকনিৰ টাবত হৈ থকা, সেইকেইটাকে এতিয়া ইয়াত দি দিম। এয়া এতিয়া আমাৰ লোকেল চিকেন কাৰী ৰেডি। এতিয়া এইখিনি ঢাকনি দি গেছটো অফ কৰি কিছু সময় এনেকৈ ৰাখি থৈ দিম। এইবাৰ আমি জিৰা ৰাইচ বনাম। প্ৰেছাৰ কুকাৰত প্ৰথমে দিছোঁ 2 চামুচ গৰুৰ ঘি। ঘিখিনি গৰম হোৱাৰ পিছত এইবাৰ দিছোঁ সৰু চামুচেৰে আধা চামুচমান গোটা জিৰা। জিৰাখিনি ফুটাই ল'ম। এতিয়া ইয়াতে আগতে ধুই থোৱা চাউলখিনি দি দিছোঁ। একেবাৰে সহজ এইটো, ইয়াত বেলেগ একো নালাগে, কেৱল জিৰা আৰু চাউল, অকণমান ঘি। ঘি নোখোৱাসকলে অলিভ অইল নাইবা ৰিফাইন তেলো ইউজ কৰিব পাৰে। অকণমান নিমখ দিছোঁ, একেবাৰে কমকৈ, বেছি দিব নালাগে। এইবাৰ অকণমান জিৰা গুড়ি দিছোঁ, আধা চামুচমান সৰু চামুচেৰে। এতিয়া এইখিনি ভালকৈ লৰাই অলপ সময় ভাজি লৈ ইয়াত আমি জোখমতে পানী এড কৰি দিম। পানী খুব বেছি দিব নালাগে। আপুনি কি চাউল লৈছে সেই চাউলখিনিৰ আন্দাজমতে, কাৰণ সকলো চাউলতে সমানে পানী নালাগে, আন্দাজমতে পানীটো দিব। পানীটো বেছি হ'লে বেয়া, যাতে অভাৰ কুক হৈ নাযায়, বেছি হয়, সেইটো লক্ষ্য ৰাখিব লাগিব। এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই 1 বা 2টা হুইচেল মৰাৰ পিছত গেছটো বন্ধ কৰি দিম। এয়া আমাৰ লোকেল চিকেন কাৰী আৰু জিৰা ৰাইচ ৰেডি। গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে আৰু এতিয়া মই সকলো কাম বন শেষ কৰি গা পা ধুই আহি কালিৰ ভিডিঅ'টো এডিটিং কৰি আছোঁ।
এডিটিং খুব বেছি তেনেকৈ একো নকৰোঁ বিশেষ কেৱল ভিডিঅ'বোৰ দীঘল হৈ যায় যথেষ্ট শ্বুট কৰোঁতে সেইবোৰ অলপ কাটি কুটি ছুটি কৰোঁ আৰু মন গ'লে কেতিয়াবা দুই এটা বেকগ্ৰাউণ্ড মিউজিক ভৰাই দিওঁ বছ ইমানেই যি কি নহওক কালি আপোনালোকে মোৰ জিৰা ৰাইচ আৰু লোকেল চিকেন কাৰী ৰেচিপি দুটা কেনে পালে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আমি কিন্তু খাই খুবেই ভাল পালোঁ খুব টেষ্টি হৈছিল মোৰ ল'ৰাই খাই খুব ভাল পালে আৰু চবতকৈ ডাঙৰ কথা খুব সোনকালে হৈ যায় একেবাৰে চিম্পল ৰেচিপি মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে কালি মই দুইটা ৰেচিপি বনাই শেষ কৰিছোঁ যিয়ে নহওক আপোনালোকে প্লিজ ভিডিঅ'টো চাব আৰু মোক কমেণ্ট কৰি জনাব আৰু সদায় মোক এনেকৈ মৰম চেনেহ দি থাকিব আৰু আপোনালোকৰ যদি মোক কিবা ক'ব লগা থাকে বা মোৰ প্ৰতি কিবা ছাজেশ্যন থাকে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো আজি প্ৰথম চাই আছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আপোনালোকৰ বহুমূলীয়া সময় খৰচ কৰি মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে মই আপোনালোকক পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম বাই বাই